আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। এয়া চাওক, বেছি নহয় আকৌ দেই, যিকেইটা মাছ তাকে আপোনালোকক দেখুৱাইছোঁ। এই ভাইটি এজনে দিছিলে, এইকেইটা মাছ যোৱাকালিয়ে দিছিলে, কিন্তু যোৱাকালি ৰাতি দিয়াৰ কাৰণে নাবাছিলোঁ আৰু নবনালোঁ। এতিয়া ধুনীয়াকৈ বাচিছোঁ। মাছকেইটা দেখিয়ে মানে দিওঁতেই মোৰ মনত পৰিলে তিলৰ আঞ্জাখনটো মোৰ বহুত প্ৰিয়, গতিকে তিলৰ আঞ্জানো নাখাওঁ কেলে। আৰু মাছকেইটা হৈয়ে যাব, কাৰণ ছোৱালীহঁতে কাঁইট থকা মাছ খাবলৈ বেয়া পায়। মা, মই, দেউতা এওঁহে খাম। আনফালে তিলকেইটা মাছকেইটা বাছি কৰি ধুই ল'লোঁ। তিলকেইটা মই একদম ধুনীয়াকৈ ফটফটকৈ ভাজি লৈছোঁ। দেখিছোঁ উফৰি ইফালে সিফালে পৰিছে। মই তিল ভজা গোন্ধটো বিৰাট ভাল পাওঁ, মানে তিলৰ আঞ্জাখনো মোৰ একেবাৰে প্ৰিয়। আপোনালোকৰ প্ৰিয়নে জনাবচোন দেই। তাৰপিছতে একদম মাছকেইটা ধুনীয়াকৈ তেলত দি দিছোঁ, একদম চেনেক আৰু মাছকেইটা জীয়ায়ে আছে। ধুই বাছি কাটাৰ পিছতো জীয়ায়ে আছে। কাৱৈ মাছ এনেও টান বুলি কয় যে, এয়া কাৱৈ মাছ, গৰৈ মাছ একদম ধুনীয়াকৈ একদম তেলত দিওঁতেহে গম পাই গৈছে। তাৰপিছতে মছলাৰ ভিতৰত লৈছোঁ পিঁয়াজ, আদা, নহৰু, জলকীয়া, জিৰা আৰু জালুক কেইটামান। আপোনালোকেও এনেকৈ বনাই চাগে, মই এনেকৈ বনাওঁ, তাকে আপোনালোকক অকণমান দেখুৱাওঁ বুলি ভাবি পেলাই মই ভিডিঅ'টো কৰি ৰাখিলোঁ। তাৰপিছতে ধুনীয়াকৈ এইখিনি মিক্সিত পিচি ল'ম। আনফালে তিলখিনিও মই খুন্দি গুড়া কৰি ল'ম। মাছ ভাজা প্ৰায় শেষেই। আনফালে কেৰাহীখন পাতি দিছোঁ। অপেক্ষা কিহৰ, হয়নে নহয়? তিলৰ আঞ্জা যিহেতু তাতে মোৰ প্ৰিয়। তাৰপিছত তেল গৰম হোৱাৰ পিছতে এয়া মছলাখিনি, যিখিনি মই দেখুৱাইছিলোঁ সেইখিনি খুন্দি ৰখা মছলাখিনি ধুনীয়াকৈ মই ইয়াতে দি দিম। আচলতে পটাত পিচিলে মছলাত মানে বহুত বেছি টেষ্ট আহে আঞ্জাখনত, হয়নে? কিন্তু আজিকালিনো সময় ক'ত বাৰু পটাত পিচি পেলাই মছলা পিচি ভাত বনাবলৈ সময়ৰ অভাৱ মানুহৰ। আৰু যিমান মেচিন ওলাইছে, মেচিনতে সকলোবিলাক সহজতে হয় কাৰণে মানুহেও সুবিধা লয়। আনফালে হালধি দি দিছোঁ পৰিমাণ হিচাপত, আৰু সোৱাদ অনুপাতে নিমখটোতো দিবই লাগিব, নহ'লে আৰু নিমখ বিনা চব আধৰুৱা আঞ্জা, নহ'লে জুতিয়ে নহ'ব। গতিকে নিমখটো দিবই লাগিব। মই আকৌ কোনো চামুচৰ হিচাপ কৰি নাথাকোঁ, আন্দাজমতেই দি দিওঁ। তাৰপিছত মছলাখিনি ভাজিম। মছলা যিমান ধুনীয়াকৈ ভাজ খায় আঞ্জাখনো সিমান ভাল হয়। এতিয়া মছলাখিনি ভাজি লৈছোঁ। আনফালে মই এই মছলাখিনি ভাজি থাকোঁতে দুটা আলু মই বইল কৰি লৈছিলোঁ। তাৰমানে আপোনালোকে নিদিলেও কথা নাই, আলু যদি বেয়া পায়। মই আকৌ আলুকণ কিয় দিওঁ, তাৰমানে আঞ্জাখন থুপথুপীয়া কৰি ডাঠ কৰি আনে, সেইটো কাৰণে দিওঁ। আৰু তিলৰ আঞ্জা এনেও বেছি পানী হ'লে খাই ভাল নালাগে, মাংসই দি বনাওক বা মাছেই দি বনাওক। আৰু পানী অলপমান গৰম হ'বলৈও দিছোঁ। মই মানে আঞ্জাত সদায় মানে ভাজি থকাৰ পিছত গৰম পানী দিলেহে মই ভাল পাওঁ, নহ'লে ঠাণ্ডা পানী দিলে মাছৰ আঞ্জাখন কিবা কেঁচেমা কেঁচেমি গোন্ধ অনুভৱ হয়, আৰু মাংসৰ আঞ্জাখন কিবা সেৰেঙা হৈ যায়। ইয়াত ভজা শেষ হৈ গ'ল, আৰু এতিয়া দিম ইয়াতে উতলা গৰম পানী। বনাইছোঁ যেতিয়া ভালকৈ নবনাওঁ কেলে, চাওকচোন বনাই থাকোঁতে মোৰ যে জিভা পানী পৰি আছিলে, জানেনে? আপোনালোকে নাহাঁহিব আকৌ দেই মোৰ কথা শুনি। আৰু এতিয়া মেইন ইনগ্ৰিডিয়েণ্টছটো নিদিলে কেনেকৈ হ'ব, হয়নে নহয়? যিহেতু তিলৰ আঞ্জা, গতিকে তিল আহিবই। তিলৰ আঞ্জা মানে ক'লা হ'ব লাগে, একদম ক'লা হৈ যাব লাগে, দেখিবলৈ ধুনীয়া লাগিব লাগে। এয়া গোটেই তিলখিনি একে চুচি মাজি দিছোঁ। আৰু তিলৰ আঞ্জাখন সদায় খোৱাও নহয়, বিহু সংক্ৰান্তি বা এনেকৈ কেতিয়াবা আলহী দুলহী আহিলে বনোৱা যায়। মাজে মধ্যে এনেকুৱা মাছ পালে তিলৰ আঞ্জাখনলৈ মোৰ মনত পৰে। তিল থাকিলে যে মই ৰ'বই নোৱাৰোঁ, চাটনি হওক বা মাছ হওক মাংস হওক দি পেলাই মই বনাওঁৱে। তাৰপিছতে ইয়াতে দি দিম ভজা মাছখিনি। চাওকচোন ছোৱালীয়ে কি কাণ্ড কৰি আছে। মাছ ইমানেই ভাজিলোঁ যে টুকুৰা হৈ গ'ল মাছ ভাঙি। কৰকৰীয়া বুলি যে কয়। তাৰপিছতে মই কেইটামান মান ধনিয়া কাটি লৈছিলোঁ। এনেই ধনিয়াটোও দিব পাৰে, আৰু নাথাকিলে নিদিব, স্কিপ কৰিব। মই আছিলে যিহেতু মান ধনিয়া, সেইকাৰণে মান ধনিয়া দি দিছোঁ। মান ধনিয়া গোন্ধটোও মই বিৰাট ভাল পাওঁ, গতিকে মান ধনিয়া দি পেলাই ইয়াত ধুনীয়াকৈ উতল আহিবলৈ দিছোঁ। মানে উতল আহি আছে যিমান মোৰ মানে অপেক্ষা মানে সিমান মানে ৰ'ব নোৱাৰা হৈ গৈছোঁ, অপেক্ষা কৰিব নোৱাৰা হৈ গৈছোঁ। নিজে গোন্ধাই নিজে চাইছোঁ। আৰু যি কি নহওক, যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু শেষত জনাব আপোনালোকে কোনে তিলৰ আঞ্জা খাই ভাল পায়।